जुन बेली गाते मेरी आई खारी खारी खोसी বোকা পানী সকল আজি ৰাতিপুৱাই আপোনালোকক এটা শুভ সংবাদ দিবলৈ এই ভিডিঅ'টোৰ মাজলৈ মই আহিছোঁ। বন্ধুসকল, আজি আমি অসমৰ এখন প্ৰসিদ্ধ ঠাইলৈ যাম। কেৱল অসমৰে নহয়, বিশ্ব জগতৰ এখন প্ৰসিদ্ধ ঠাই। হয়তো কাৰোবাৰ নহয় কাৰোবাৰ মুখত আপোনালোকে সেই প্ৰসিদ্ধ ঠাইখনৰ নাম শুনিছে। সেই ঠাইখনৰ নাম হৈছে তিনিচুকীয়া টিলিঙা মন্দিৰ। আজি আমি তিনিচুকীয়া টিলিঙা মন্দিৰলৈ যাম আৰু তাৰ পৰিৱেশ পৰিস্থিতিৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। কিন্তু বন্ধুসকল, ভিডিঅ'টোলৈ আগবাঢ়ি নোযোৱাৰ আগত আপোনালোকলৈ এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ ভিডিঅ'টো ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব, যদি ভাল লাগে লাইক কৰিব, বেয়া লাগিলে ডিছলাইক কৰিব আৰু কিবা সুধিব লগা থাকিলে কমেণ্ট বক্সত কমেণ্ট কৰিব। ব'লক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। এইটো হৈছে তিনিচুকীয়াৰ বৰডুবিৰ টিলিঙা মন্দিৰ, যিটো বৰ বিখ্যাত। এষাৰ কথা আছে, বোলে টিলিঙা মন্দিৰে মনৰ সকলোবোৰ আশা পূৰণ হয়। সোমাওঁতে প্ৰথমতে পালোঁ মই পৰিষ্কাৰ হ'লেহে আমাৰ সমাজখন পৰিষ্কাৰ হ'ব। তাৰ ফলত এইফালে গৈ আছোঁ, কাষে কাষে টিলিঙাবোৰ মন্দিৰ আছে, কাষে কাষে। টিলিঙা মন্দিৰ মানে টিলিঙাবোৰ ওলমাই থৈ দিয়া দোকানবোৰে আছে দেই, মন্দিৰবোৰ নহয়, মন্দিৰ এটাহে আছে। তাৰপৰা আপুনি টিলিঙাবোৰ কিনি লৈ যাব পাৰে। কিনি লৈ এই মন্দিৰটোত এইবোৰ চাওক টিলিঙা, এইবোৰ টিলিঙা, মন্দিৰটোৰ টিলিঙা, এইবোৰ চাওক টিলিঙা, কিমান টিলিঙা অ' এই বাবৰে, টিলিঙাই দেখোন, চবফালে টিলিঙাই। এইটো চাওক, এইবোৰ সৰু সৰু টিলিঙা, এইবোৰ চব আমাৰ দৰে কোনোবাবোৰ আহি টিলিঙাবোৰ বান্ধি থৈ যায়। মই আহি আছোঁ, সন্মুখৰ গেট পামহি। ইউটিউব ভিডিঅ' এটা বনাওঁ ৰ, টিলিঙা মন্দিৰ। এই দুজন লগৰ দেই, এজন সীমান্ত, দূৰত থকাজন সীমান্ত আৰু ওচৰত থকাজন এজন সীমান্ত। গোটেইকেইজন মিলি আজি টিলিঙা মন্দিৰ চাবলৈ আহিলোঁ। আৰু টিলিঙা মন্দিৰ একদম দুৰ্জয় গেটখন, যিখন গেটেৰে আপুনি আহিলেও সোমাই যাব কেতিয়াবা। এখন গেটেৰে আপুনি ভিতৰলৈ সোমাব লাগিব। এইটো চাওক, টিলিঙা মন্দিৰলৈ স্বাগতম জনাইছে আমাক। টিলিঙা মন্দিৰলৈ স্বাগতম, পৰ্যটন বিভাগ অসম, এনেকৈ লিখা আছে। এইটো চাওক, বৃহৎ কি বস্তু নাজানো, কিন্তু এনেকৈ এটা আছে দেই, গেটখনৰ কাষতে আছে। এইটো বৃহৎ ডবল টিলিঙা, বাম্পাৰ টিলিঙা, এইটো গেটতে আছে। এইটো চাওঁতে গেটলৈ মই সোমাই আহিলোঁ, টিলিঙা মন্দিৰলৈ মই সোমাই আহিছোঁ। এইবোৰ চাওক, এইফালে টিলিঙা মন্দিৰটোৰ এইফালে হয়তো এইটো ডাষ্টবিন, ইউজ মি বুলি লিখা আছে। এইটো ডাষ্টবিন, ইয়াত পানীৰ ব্যৱস্থা আছে, পিয়াহ লাগিলে পানী খাব পাৰিব আৰু দমকলৰ সুবিধা আছে। হয়, লগৰজনে মাতিছে অকণমান দূৰলৈ যায় বোলে দেই, আকৌ দেখাম আপোনালোকক। এইবোৰ টিলিঙা, চবফালে টিলিঙাই। এই বাপৰে, গোটেই অসমৰ টিলিঙাবোৰ আহি ইয়াতে আছে দেই। এইবোৰ চাওক, চাকি জ্বলাইছে, মোৰ কথা ক'ল। হাই ফ্ৰেণ্ডছ, ইও টিলিঙা চাবলৈ আহিল, তাক ছোৱালী এজনী লাগে বোলে দেই, টিলিঙা বান্ধিলে বোলে ভাল ছোৱালী পায়। এইবোৰ চাওক, দুৰ্জয় টিলিঙা, এইবোৰ টিলিঙা। মই এবাৰ বুজাই দিওঁ, এইবোৰ টিলিঙা, দুৰ্জয় টিলিঙা, এইবোৰ টিলিঙা। ইয়াত মানুহে টিলিঙা মন্দিৰৰ কাষে কাষে, টিলিঙা মন্দিৰবোৰ কাষে কাষে সকলোৱে চাকি বন্তি জ্বলাইছে, এইবোৰ চাওক টিলিঙা, দুৰ্জয় টিলিঙা। এইবোৰ খুঁটাবোৰত ৰছী বন্ধা আছে, ৰাখি বন্ধা বুলি কয় যে, এইবোৰ বন্ধা আছে। এইবোৰ টিলিঙা, সকলোবোৰ বাপৰে ইমান টিলিঙা। এইটোৱে টিলিঙা মন্দিৰ।
টিলিঙা মন্দিৰত এজোপা গছ আছিল বোলে, ক'ত বা আছে? এজোপা গছ আছিল বোলে টিলিঙা মন্দিৰত, ক'ত আছে? টিলিঙা ঢেৰ বান্ধি থৈ দিয়া আছিল কৈছে যে, নাই নেকি? খুলি দিল। এইবোৰ চব টিলিঙাই টিলিঙা, ঢেৰ টিলিঙা, এইবোৰ চব দুৰ্জয় দুৰ্জয় টিলিঙা। এই যে মোৰ লগৰ দেই, এইপিনে এজন বহি আছে পণ্ডিত। তাত টিলিঙা বান্ধিলে নিজৰ মনৰ কামনাবোৰ পূৰণ হয় বোলে। গোটেই টিলিঙা মন্দিৰ দেই, শেষৰ ভাগলৈ আহি আছোঁ। আহি পিনি এইফালে বাওঁফালেৰে গেটখনত সোমাই বাওঁফালে আহিছে। এইবোৰ চব দুৰ্জয় দুৰ্জয় টিলিঙা, চবফালে টিলিঙাই টিলিঙা। এইজোপা গছ, এই গছজোপাত আগতে কেৱল টিলিঙাই বান্ধি থৈ দিয়া আছিল, ঢেৰ টিলিঙা। টিলিঙাবোৰ এতিয়া খুলি দিল, খুলি পিনি ইয়াত দম কৰি দিল। বলক, টিলিঙাবোৰ এজেগাত গোটাই থৈ দিছে, তালৈ লৈ যাম আপোনালোক। এইবোৰ চাওক টিলিঙা, দূৰৰ পৰা দেখা পাইছে ক'লা কৰি দম খাই আছে। এইখিনি গোটেইখিনি টিলিঙা, এইখিনি টিলিঙা চাওক। এইবোৰ টিলিঙা, দুৰ্জয় দুৰ্জয় টিলিঙা। এইবোৰ টিলিঙা চাওক, এইবোৰ টিলিঙা, এই সকলোবোৰ টিলিঙা। এইবোৰ চাওক, অসমৰ ৰাইজে বন্ধা টিলিঙাবোৰ এটা সময়ত ইয়াতে পেলাই দিয়ে দেই। এইবোৰ চেন লগোৱা টিলিঙা, চেন লগাই লগাই শিকলি লগাই লগাই চব বান্ধি থৈ দিছে, কোনোবাই লৈ যাব বুলি। এইবোৰ চব বহুত পুৰণি যুগৰ টিলিঙা। আপুনি 100 বছৰ পুৰণা টিলিঙাও ইয়াত পাব। এইখিনি হ'ল ৰাখি, এইখিনি ৰাখি দেই। সেই বন্ধুসকল, কিমান দেখাম আৰু তোমালোকৰ টিলিঙা, দেখাই দেখাই আমনি লাগিছে। চবফালে কেৱল টিলিঙাই টিলিঙাই টিলিঙাই। এইটো চব ইয়াত সকলোৱে চাকি বন্তি জ্বলাব পাৰে। আপুনিও আহিব দেই এবাৰ। তিনিচুকীয়া বৰগুৰি, তিনিচুকীয়া জিলাৰ বৰগুৰিত আছে দেই। এইবোৰ চব চবফালে টিলিঙা, চাৰিওৰেনে টিলিঙা, দেৱালৰ কাষে কাষে টিলিঙা। এইফালেও টিলিঙা হয়, দূৰত দেখা পাইছে, তাতো টিলিঙা পেলাই থৈ দিছে। ইয়াত সকলোৱে প্ৰসাদ খাইছে। আজিলৈ ইমানেই। এইপিনে গেটখনৰ পৰা এতিয়া ওলাই যাম আমি।